কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? উত্তৰ মহিৰংগ দানৱ। দ্বিতীয় প্ৰশ্ন, ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? উত্তৰ বিদৰ্ভৰ ৰাজকুমাৰী মায়াক। তৃতীয় প্ৰশ্ন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? উত্তৰ হৈছে ভৌম বংশ। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? উত্তৰ শিলভদ্ৰ। শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰ ত্যাগ সিংহ। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ ব্ৰহ্মপাল। গৌড় ৰাজ্য ক'ত অৱস্থিত? উত্তৰ কমতা ৰাজ্যত। পোনপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি আছিল? পশতিয়াৰ খিলিজী। কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1189 খ্ৰীষ্টাব্দত। কোচ ৰাজ্যৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বিশ্বসিংহ। নৰনাৰায়ণৰ আচল নাম কি? উত্তৰ মল্লদেৱ। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? উত্তৰ প্ৰায় 600 বছৰ। কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল? উত্তৰ 1581 খ্ৰীষ্টাব্দত। নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ চুকলেনমুং। প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল? উত্তৰ চুকাফা। কাছাৰী ৰাজ্যৰ ৰাজধানী ক'ত অৱস্থিত বা আছিল? উত্তৰ হিড়িম্বাপুৰ। আহোমসকল কোন নৃগোষ্ঠীয় লোক? উত্তৰ টাই মংগোলীয়। কেতিয়া শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? উত্তৰ 1671। শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? উত্তৰ লাচিত বৰফুকন। আৰু শেষৰটো প্ৰশ্ন, মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 3 বাৰ। যদি ভিডিঅ'টি চাই ভাল লাগিলে এটি লাইক কৰি দিব, লগতে আগলৈ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।